মোৰ লগত আছে অমিতক সকলোৱে চিনি পায় চ' সি মোৰ খুব ভাল বন্ধু তাৰ লগতো কাম কৰি খুব ভাল লাগিছে আমি একেলগে কাম কৰি আছোঁ যিহেতু আৰু বাকী চিনি আছে আৰু গোটেইখিনি আৰ্টিষ্টে কো আৰ্টিষ্টখিনি খুব ভাল হয় সেয়াই আৰু ভাল লাগিছে অসমৰ এখন প্ৰতিষ্ঠিত এণ্টাৰটেইনমেণ্ট চেনেল ৰঙৰ জনপ্ৰিয় ধাৰাবাহিক দৈৱকীৰ শ্বুটিং লোকেশ্যনত আছোঁ গতিকে তাৰ আপোনাৰ শ্বুটিঙৰ সেই আপোনালোকৰ চিনাকি মুখবোৰৰ লগত আমি অকণমান কথা পাতিব বিচাৰিছোঁ প্ৰথমে মোৰ ইউটিউব চেনেল আপোনাক স্বাগতম জনাইছোঁ থেংক ইউ দৈৱকী কৰি কেনেকুৱা লাগিছে মানে আপোনাৰ চৰিত্ৰটো কৰি খুব ভাল লাগিছে চৰিত্ৰটো খুব চেলেঞ্জিং চৰিত্ৰ হয় চৰিত্ৰটোৰ নামেই মোৰ যিটো অৰিজিনেল নাম সিদ্ধান্ত চ' কেৰেক্টাৰটো মোৰ নামটো হ'ল সিদ্ধান্ত এজন সাংবাদিকৰ কেৰেক্টাৰ বৰ্তমান সাংবাদিক হৈ আছে মানে বহুত ছাছপেন্স আছে কেৰেক্টাৰটো এতিয়ালৈকে মই ৰিভিল নকৰোঁ আপোনালোকে চালে গম পাব পিছলৈকে বহুত টুইটছ আছে চাই ভাল পাম বুলি আশা কৰিছোঁ আৰু ইয়াতে আমাৰ ঋতুৱে যি ডাইৰেকশ্যন কৰিছে খুব ভাল ডাইৰেকশ্যন কৰিছে বাকী হোল টিম খুব ছাপৰ্টিভ হয় আমি সকলোৱে মানে এজ এ ফেমিলি কাম কৰি আছোঁ বৰ্তমান চাগে চাই আছে আপোনালোকে চাব উৎসাহিত কৰিব ঋতু আচলতে মোৰ খুব ভাল এজন বন্ধু আৰু ঋতুৱে খুব ধুনীয়াকৈ নিশ্চয় প্ৰশ্ন কৰি আছে আপোনালোকৰ দৈৱকীৰ পৰিয়ালটোৰ লগত কেনেকুৱা লাগে খুব ভাল মোৰ গোটেইখিনি আৰ্টিষ্টৰ লগতে মোৰ খুব ভাল মৃদুল দা তেখেতক মই খুব ৰেচপেক্ট কৰোঁ তেখেতে মোক যিকোনো বস্তু এটা বা চৰিত্ৰ এটা কেৰেক্টাৰটো কৰাৰ ক্ষেত্ৰত মোক খুব হেল্প কৰি দিয়ে যে এইটো বস্তু এনেকৈ কৰিবা তুমি এনেকৈ কৰিবা আৰু মোৰ লগত আছে অমিতক সকলোৱে চিনি পায় চ' সি মোৰ খুব ভাল বন্ধু তাৰ লগতো কাম কৰি খুব ভাল লাগিছে আমি একেলগে কাম কৰি আছোঁ যিহেতু আৰু বাকী চিনি আছে আৰু গোটেইখিনি আৰ্টিষ্টে কো আৰ্টিষ্টখিনিয়ে খুব ভাল হয় সেয়াই আৰু ভাল লাগিছে যিহেতু আপোনালোক আজি অভিনয়ৰ এই জগতখনত এখন চিনাকি মুখ মানুহৰ অন্তৰ্গভীৰখনত আপোনালোকে নিজৰ স্থান দখল কৰিছে বিশেষকৈ এতিয়া নৱপ্ৰজন্মৰ যিসকল অভিনেতা অভিনেত্ৰীয়ে এই অভিনয় ক্ষেত্ৰখনত ষ্ট্ৰাগল কৰি আছে বা অভিনয় কৰিম বুলি তেওঁলোকে মনত হেঁপাহ ৰাখিছে সেইসকল অভিনেতা অভিনেত্ৰী কি ক'ব তেখেতসকলক মই এটাই কথা ক'ব বিচাৰোঁ যে নিজৰ যিকোনো কাম এটা লোৱাৰ আগতে বা অভিনয় জগতখনলৈ অহাৰ সময়ত নিজক পাহৰিব নালাগে নিজৰ মানে সৰুৰ পৰা আমি যিকোনো বস্তু এটা শিকিব পাৰোঁ আজি তোমাৰ অলপ কথা পাতিছোঁ তোমাৰ পৰা মই কিবা এটা শিকিব পাৰিছোঁ জাষ্ট মোৰ নতুনকৈ আহিব খোজা ইণ্ডাষ্ট্ৰিটোত এইটোৱে কওঁ যে ঘৰৰ মা দেউতা নিজৰ ফেমিলি তেখেতসকলৰ পৰাও আমি বহুতখিনি শিকিবলগীয়া থাকে এক্টিং লাইনত অকল যে আমি এক্টিং কোৰ্চ কৰিলেই যে আমি এক্টৰ হ'ব পাৰিম তেনেকুৱা কথা নহয় সৰু সৰু বস্তুৰ পৰা আমি বা এজন খেলাৰ পৰাও আমি এক্টিঙৰ কিছুমান আমি জানিব পাৰোঁ বা অনুসৰণ কৰিব পাৰোঁ চ' নিজৰ এইটোৱে আৰু নিজক ফ'কাছ কৰা আৰু আজিকালি বহুতো মাধ্যম আছে ইউটিউবত সকলো বস্তু চালে গম পোৱা যায় টেকনিকেলি বস্তুখিনি গম পোৱা যায় চ' অকল নিজে অকণমান মানে কি বুজাব পৰা নাই কষ্ট আৰু ত্যাগটো নিশ্চয় লাগিব নিশ্চয় লাগিব দৈৱকীৰ এই জনপ্ৰিয় ধাৰাবাহিকখনৰ ইমান ব্যস্ততাৰ মাজত আপুনি তোমাৰ ব্যস্ততাৰ মাজত মোৰ মাজতে সময় দিয়াৰ বাবে বহুত বহুত ধন্যবাদ থেংক ইউ ছ' মাছ আৰু এইটোও কওঁ যে খুব ধুনীয়া এটা চেনেল ছাবস্ক্ৰাইব কৰিব লাইক কৰিব আৰ বি প্ৰডাকশ্যন চ' আশা কৰোঁ ভাল পালে আপোনালোকে ভিডিঅ'টো চাই আৰু এনেকৈ আমাৰ মৰম দিব আশীৰ্বাদ দিব আৰু দৈৱকীখন যাতে সকলোৱে আকোৱালি লয় থেংক ইউ ছ' মাছ